ধুবুৰী জিলাৰ ফলিমাৰী অঞ্চলত এক চাঞ্চল্যকৰ ঘটনাই সৃষ্টি কৰিছে তীব্ৰ চাঞ্চল্য। প্ৰাথমিক তথ্য অনুসৰি কাঠমিস্ত্ৰীৰ পত্নী জয়গান বিবিৰ বেংক একাউণ্টত হঠাতে দেখা যায় ৭৫৯ কোটিতকৈও অধিক টকাৰ বেলেঞ্চ। জানিব পৰা মতে CSP কেন্দ্ৰত মাত্ৰ ৮০০ টকা উলিয়াবলৈ যোৱাৰ সময়তে এই অস্বাভাৱিক বেলেঞ্চৰ তথ্য পোহৰলৈ আহে। ইয়াৰ পিছতে হতভম্ব হৈ পৰে জয়গান বিবি আৰু তেওঁৰ পৰিয়াল। নিউজ ৰিপৰ্ট APN অসম প্ৰাইম নেটৱৰ্ক। মানে CSP অ্যাকাউন্ট আমাদের কালকে আমরা 4টার দিকে এই দোকানে আছি আমরা টাকা তুলতে, মানে আমাদের লোন নেওয়া ছিল 28,000 টাকা ছিল। তো 8,000 টাকা তুলছি, এখন 8,000 টাকা তুলছি, তারপরে যে দোকানে আমি টাকা তুলতে যাচ্ছি, এই তো এই দোকানদার কয় যে আপনার